প্ৰিয় বন্ধুসকল, আপোনাৰ বাবে আপোনাৰ মহাবিদ্যালয়খন বাৰু কিমান প্ৰিয়? বছৰৰ শেষত যেতিয়া আমি ঘৰমুৱা হওঁ, স্মৃতিবোৰ বুকুত বান্ধি আমি যেতিয়া গুচি যাওঁ, তেতিয়াই মনত পৰে সেই স্মৃতিবোৰ, হেজাৰ হেজাৰ কথাবোৰ। তেনে এটি স্মৃতিসনা কথাৰে নিৰ্মিতা নাথৰ কণ্ঠত আহকচোন উপভোগ কৰোঁ বঙাইগাঁও B.Ed কলেজ। লতলৰ কলেজখন। কবিতা আৰু আবৃত্তি নিৰ্মিতা নাথ। পোহৰ অকণ বিচাৰি B.Ed কলেজৰ চোতালত প্ৰথম ভৰি দিছিলোঁ যিদিনা, তোমালোকক দেখিছিলোঁ। অচিন যদিও যেন চিনাকি, নতুন সপোনেৰে দীপ্তিমান, প্ৰত্যেকেই একোটা সূৰ্য আছিল। জোনে জোনাক সাবতা আমি দেখিছোঁ, নিয়ৰ আৰু দুবৰিৰ ভালপোৱাও আমাৰ প্ৰিয়। আমিও পৰস্পৰক তেনেকৈয়ে আদৰিছিলোঁ। তলৰ এই শ্ৰেণী কোঠাত আমিবোৰেই যেন নিজৰ পৰিয়াল আছিলোঁ। দেওবাৰৰ দিনটোত শুই থকা ক্লাছকেইটা সোমবাৰে কলৰৱত সাৰ পাই পুৱাই, হাঁহিৰ খিলখিল আৰু কথাৰ টুকুৰাবোৰে চঞ্চল বতাহজাকত পাহাৰীয়ে কলেজখনত জীৱনমুখী গান এটা যেন হৈ বৈ যায়, বৈ যায়। কিমান কথা শুনিছিল বাৰু ক্লাছৰুমৰ দেৱালবোৰে, কিমান গল্প গুজব ঘৰৰ পৰৰ ক্লাছৰ। অলপ হাঁহি, অলপ ভালপোৱা, কাৰোবাৰ নুপুৰৰ ৰুণজোন, কাৰোবাৰ কবিতা লগা কথা, কাৰোবাৰ এফাকি গান, অথবা সেই নিষ্পাপ ঠাট্টা মস্কৰাবোৰ। মেজাৰমেণ্ট, ইনক্লুজন, গাইডেন্স, একশ্যন ৰিচাৰ্চৰ কাষ পৰি জিম যোৱা ক্লাছকেইটা। 1:30 বজাৰ ব্ৰেক আৰু আমাৰ কেণ্টিনৰ ঠেলা হেঁচা। খুৰা দিয়কচোন গৰম গৰম চাহ পকৰা। এছাইনমেণ্ট, ইণ্টাৰ্ণশ্বিপ, পিকনিকৰ উৎসাহ। সিদিনাহে আমি আহিছিলোঁ, বহুবোৰ অভিজ্ঞতা বুটলিলোঁ, বহুখিনি শিকিবলৈ যেন তথাপিও থাকি গ'ল। আমাৰ এৰিবোৰ হ'ল, একেই থাকিব বঙাইগাঁও B.Ed কলেজ। সন্মুখত একে জোপাই বকুল, মাথো আমি নাথাকিম। দেৱালে দেৱালে ঠেকা খাই ভাহি নাহিব আৰু আমাৰ হাঁহি আৰু কথাবোৰ। ক্লাছ অথবা কেণ্টিনত দেখা পোৱা নাযাব চিনাকি মৰমৰ মুখবোৰ। জীৱনৰ উদাস অথবা উচ্ছ্বাসপূৰ্ণ প্ৰতিটো দিনেই তথাপি তোমালোকলৈ মনত পেলাব। হৃদয়ৰ কোনোবা এখিনিত সযতন সযতন তোমালোকৰ স্মৃতি। যেতিয়া আকাশৰ জোনটোৱেও ৰিঙিয়াই নিজকে তোমাৰ হাতত থবলৈ, এবাৰ পিছলৈ মাথো ঘূৰি চাবা। তোমালোকৰ খোজৰ সাজ বুকুত লৈ মই ৰৈ থাকিম। মোৰ হৃদয়ত কবিতা একোটা হৈ থাকিবা তুমি।